কোভিড পজিটিভৰ হাৰ শতকৰা 6.4% বৃদ্ধি পাইছে। আমি এতিয়া সকলোকে সজাগ আৰু সচেতনতাৰ প্ৰয়োজন হৈ পৰিছে। সমীকৰণৰ পিছত এইবাৰ ধৰা পৰিছে আন এক কৰোনাৰ ভেৰিয়েণ্ট। চীনা বিজ্ঞানীৰ দাবী আহি আছে নতুন প্ৰজাতি কোভিডৰ নিউকোড। দক্ষিণ আফ্ৰিকাত বাদুলিৰ দেহৰ পৰা বিয়পিছে নিউকোড। ইফালে পথপথৰ চাহ ব্যৱসায়ী আৰু ৰাজমিস্ত্ৰীৰ সহায়ৰ হাত। নিউমেন ৱেলফেয়াৰ ষ্টাৰ্ট এণ্ড জাকাত ফাউণ্ডেশ্যন অফ আমেৰিকাৰ। গতিকে আমি আজি এই কামটো কৰিলোঁ যে আমি যিসকল সৰু সৰু চাহৰ দোকান কৰে বজাৰত ফুটপাথত তেওঁলোকক আমি বিচাৰি তেওঁলোকক এটা পুঁজিৰ যোগান ধৰিলোঁ যাতে তেওঁলোকে সেইখিনিৰে তেওঁলোকৰ পৰিয়ালটো স্বাৱলম্বী কৰিব পাৰে। তেওঁলোকৰ যি ঋণধান আমি যিসকল চাহৰ দোকান আছে তাতে ৰিফাইন দিছোঁ, চেনি দিছোঁ, আটা দিছোঁ, বুট দিছোঁ যাতে তেওঁলোকে সেইটোৰে এটা তেওঁলোকৰ পুঁজি এটা হয়। কাৰণ বহুতেই আনফালে কয়লাভৰ্তি ট্ৰাক লৈ উত্তপ্ত পৰিস্থিতি। বিজেপিৰ গোৰক্ষা বাহিনীৰ নেতাক প্ৰহাৰৰ অভিযোগ। তেতিয়া আমি কৈছোঁ নাই আমাৰ এইবিলাক লিগেল আছে, আমি কিয় দিম। 10-12টা ল'ৰা আছিলে, তেতিয়া এটা ল'ৰা কি কৰিছে এই পইচা দিয়া নাই কাৰণে সি নিজে নিজে আহি তেৰপালটো খুলি চাই আছে। তেতিয়া আমি ৰাইজে তাক চুৰ বুলি আমি তাক আঁতৰাই ৰাখিছোঁ আৰু বাকীকেইটা পলাইছে। আমাৰ নিউজ আছাম ইউটিউব চেনেলখন চাই থকাৰ বাবে আমাৰ সকলো দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ।